Good afternoon, welcome back to another vlog. মই মনালিছা মোৰ ইউটিউব চেনেলত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ আহি গ'লো অন্য এটা ভিডিঅ' লৈ কিনে। ভিডিঅ'টো চাই যদি ভাল পায় নিশ্চয় লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। চেনেলটোত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই এটা খোৱা ভিডিঅ' দেখুৱাব ওলাইছোঁ। মাংস চিকেন আৰু সালাড লৈ লৈছোঁ। পিঁয়াজ আছে, গাজৰ আছে, তিয়ঁহ আছে, ভাত, জলকীয়া। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই চিকেনটো নিজে বনাইছোঁ। আপোনালোকে যদি ভিডিঅ'টো নাই চোৱা তেতিয়াহ'লে চাই ল'ব। বহুত চিম্পুলত, একদম সহজ আৰু চিম্পুলত বনাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই ল'ব পাৰে। অকণমান ইফাল সিফালৰ মাত আহিছে,
ক্ষমা কৰিব সেইটো কাৰণে। কেলৈ মানে আমি ৰুমত থাকোঁ ন, ওচৰে পাঁজৰে ৰুম আছে, সেইটো কাৰণে মানে অলপ ইফাল সিফাল মাত আহিছে। খোৱা খতম হৈ গ'ল। ভিডিঅ'টো চাই যদি ভাল পাইছে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। চেনেলটো যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। তো আজিলৈ ইমানেই, বাই বাই।